হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপম বৰা ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' সৈতে। আৰু আজিৰ ব্লগটো হ'ব মানে মই এটা কুৱেশ্যন এনচাৰ ৰাখিম বুলি ভাবিছোঁ। আপোনালোকে কুৱেশ্যন কৰিব, মই যিমান দূৰ পাৰোঁ এনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু লগতে মানে যদি এইটো মানে বৰ্তমান মই কোনো কণ্টেণ্ট বিচাৰি পোৱা নাই, সেইবাবে এই মানে কি বোলে কুৱেশ্যন এনচাৰ হেৰিটো পাতিছোঁ। চ' আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে আৰু মোক আপোনালোকে যিকোনো কুৱেশ্যন সুধিব পাৰে, তাৰ মই হয়তো কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিম। চ' আৰু আজি সকলোৱে জানে বিশ্ব পৰিৱেশ দিৱস, লগতে ময়ো ঘৰতে গছপুলি এটা ৰুম। আৰু মানে এটা কথা, এই বিশ্ব পৰিৱেশ দিৱসতে যে গছপুলি ৰুব লাগে সেইটো নহয়, একচুৱেলি বাকী দিনবোৰতো ৰুব লাগে পাৰিলে। আৰু ময়ো আগে পিছে ৰুই থাকোঁ, আৰু যোৱা 3টা বছৰৰ পৰা মই ভালকৈ মানে গছপুলি ৰুইছোঁ। আৰু যেতিয়া নেকি অলপ গম পোৱা হৈছোঁ, আৰু মানে এতিয়া 2018 চনত মই ৰুইছিলোঁ এটা আমৰ পুলি। আমটো বৰ্তমান আপোনালোকক পিছত দেখুৱাম বাৰু। আমটো লাগিও আছে, এতিয়া লাগিছে। আৰু 2019ৰ 5 জুনত ৰুইছিলোঁ এটা লিচু পুলি। লিচু পুলিটো মানে ইমান চৰা হৈছে। আৰু 2020ত বোলো এই আমলখি যিটো মানে দেখুৱাম, আমলখি পুলিটো ৰুইছোঁ। চ' মই অলপ মানে এই গছ ৰুই ভাল পাওঁ, কিন্তু আগতে নৰুইছিলোঁ, মানে গমেই পোৱা নাছিলোঁ। আৰু যেতিয়াৰ পৰা নেকি ইউটিউব অলপ মানে চলোৱা হ'লোঁ, তেতিয়া মানে অলপ ভালকৈ এইবোৰত লাগিছোঁ আৰু। চ' আজি ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ। মানে মই ভাবিছিলোঁ ভাটিবেলা মানে ক'ৰবাত ফুৰিবলৈ যাম, ফুৰিব গ'লে হয়তো আপোনালোকৰ অলপমান মানে কিবা দেখুৱাম, কিন্তু মই তেতিয়ালৈকে ভাটিবেলালৈকে এই ভিডিঅ'টো নাৰাখোঁ, হয়তো ভাটিবেলাৰ আগতে হয়তো দিব পাৰোঁ। চ' আজি যোৱা নহ'ব, মানে চুলি কাটিব লগা আছিল, চুলি কটা নহ'ব, মানে দোকানো খোলাই নাই, আৰু মেচিন লাগে নহয়, মেচিন নাই বোলে দোকানখনত। চ' কি ক'ম আৰু, যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কুৱেশ্যন সুধিব কমেণ্টতে। আজি মানে একচুৱেলি কমেণ্টত যিবোৰ কুৱেশ্যন সুধিব, সেই কুৱেশ্যনবোৰহে মই এনচাৰ দিবলৈ চেষ্টা কৰিম। যদি মোক মানে ফেচবুকত বা ইনষ্টাগ্ৰামত বা হয়তো হোৱাটছএপতো কোনোবাই সুধিব পাৰে, সেই কুৱেশ্যন মই ৰিপ্লাই নিদিওঁ। চ' বেয়া নাপাব। এই ভিডিঅ'টোৰ তলত যিসকলে কুৱেশ্যন সুধিব তেওঁলোকৰহে এনচাৰ দিবলৈ চেষ্টা কৰিম। চ' মানে অলপ সেউজীয়া পৰিৱেশতে আছোঁ মই ভিডিঅ'টো বনাই, মানে অলপমান ওলাই আহিছোঁ। ঘৰত বহুত আমাৰ ওচৰতে মানে মেচিন চলাই থাকে, মেচিনৰ বাবে বহুত চাউণ্ড হয়, সেইকাৰণে অলপমান ওলাই আহিছোঁ। ত' বেয়া নাপাব, ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত কুৱেশ্যন সুধিব। চ' পিছৰখিনি চাওঁ অলপ। টাইম লেপছটো আপোনালোকে দেখিলে। তাৰপাছত এতিয়া মই গাঁতটো খুন্দিলোঁ, লগতে এতিয়া এই আমলখি পুলিডাল মই ৰুই দিম। চ' বেকগ্ৰাউণ্ড চাউণ্ডটো ইমান ভাল নহ'ব, মানে মেচিন চলি আছে। চ' ৰোৱাখিনি চাওঁ আহক। মই একচুৱেলি এইডালে গছডাল আমলখিৰ গছ ৰক্ষা এতিয়া ৰুই দিম। চ' গছত মাটি দিছোঁ, এক ছেকেণ্ড। চাব নোৱাৰিব। গছডাল ৰুই যাই আছোঁ হে। চ' মানে আপোনালোকৰ যদি হেৰি কৰি থাকিলে নহ'ব, মানে তাত দিহিং পাটকাইৰ ওপৰত বহুতে হয়তো
মন্তব্য আগবঢ়াব পাৰে, এইবিলাক কৰিব নালাগে। কিন্তু যদি এডাল বিশ্ব পৰিৱেশ দিৱসৰ দিনা যদি এডাল গছপুলি নোৰোৱে, আপুনি মই থাকিব নোৱাৰোঁ দেই। মানে মই দেখুৱাম আপোনালোকক এই বছৰটো 2020ত এইডাল ৰুলোঁ হা, 2019 ৰুইছিলোঁ এইডাল লেচুডাল ৰুইছিলোঁ। তাৰপিছত নেক্সট 2018 ৰুইছিলোঁ বিশ্ব পৰিৱেশ দিৱসত এইডাল আমডাল ৰুইছিলোঁ। চাওক আমডাল ৰুইছিলোঁ, আমডাল আপোনালোকে দেখিছে। চ' মই 3টা বছৰ ইতিমধ্যে ৰুই আহি আছোঁ। চ' 3 বছৰ হ'ল ৰোৱা আৰু এতিয়ালৈ ৰুইয়ে আছোঁ। আপোনালোকে চাই থাকক। এক ছেকেণ্ড, মোৰ মুখত ৰ'দটো পৰি থকাৰ বাবে ভালকৈ হয়তো ভিডিঅ'টো নাহিব পাৰে। গছডাল ৰোৱা হৈ গ'ল। এডাল কিছুমানে হয়তো কমেণ্ট কৰিব সুধিব পাৰে কিহৰ গছ, কমেণ্ট নকৰোঁতে কৈ দিছোঁ এডাল আমলখি গছ আৰু ৰোৱা হৈ গ'ল ইতিমধ্যে। চ' সকলোৱে ৰুব আৰু বিশ্ব পৰিৱেশ দিৱসৰ যাতে আজিৰ দিনটোত কোনো গছ গছনি নাকাটে আৰু গছ গছনি যিমান পাৰে ইমান ৰুই দিব। চ' নিজৰ লগতে পৰিৱেশখন সুৰক্ষিত কৰি দিব। চ' আৰু মই এটা বস্তু দেখুৱাই দিছোঁ। 2018 চনত মই ৰুইছিলোঁ এই লেচুডাল ৰুইছিলোঁ। 2018 5 জুন তাৰিখে ৰুইছিলোঁ আৰু 2019 5 জুন তাৰিখে ৰুইছিলোঁ এই আমডাল। চ' চাব পাৰে আমডাল হৈ গ'ল আৰু লেচুডালো হৈ গৈছে, কিন্তু লেচুডাল বহুতখিনি ওখ হৈ গৈছে। এইখিনি আৰু ৰুইছোঁ এডাল কমলা টেঙা আৰু এইফালে কল চল কিবা কিবি আছে মই ৰোৱা এইবোৰ সকলো। এইফালে গোলাপ ফুল মানে আৰু তাৰপিছত এইফালে কুঁহিয়াৰ আৰু কল, এইখিনি কল এক থোক লাগিছিল। চ' এইটোৱে আছিল ভিডিঅ' বিশ্ব পৰিৱেশ দিৱসৰ। যদি ভিডিঅ'টো ভাল পালে এক ছেকেণ্ড, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে।